হাই দোস্ত ওয়েলকাম টু এনাৰ আছাম ইউটিউব চেনেল অন্য এটা ভিডিঅ'ত স্বাগতম জনালোঁ। আজি মই ৰঙিয়াত যাই আছোঁ বৰ্তমান কাপোৰ কিনিবলৈ। ভিডিঅ'টো চাই থাকক কি কি কাপোৰ কিনো চাই থাকক। বৰ্তমান মই খোজকাঢ়ি যাই আছোঁ, এতিয়া আগত চাইকেল আছে, চাইকেল লৈ যাই আছোঁ। এইটো আমাৰ সৰু সৰু হ'লে ইয়াৰ ৰাস্তাৰ কাষতে এই দুটা শাল। আমি এনেকৈ যাই আছোঁ চাইকেল লৈ। আগত দিয়া গাড়ী নাই আমাৰ চাইকেল মানুহ আৰু কি কৰিম। আমি বৰ্তমান ৰঙিয়াত যাই আছোঁ, আগত গাড়ী আছে, গাড়ীত উঠি আমি ৰঙিয়াত যাম। আমি বৰ্তমান চাইকেল লৈ যাই আছোঁ। ৰঙিয়াত কি কৰোঁ আজি আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টি। কৰি ল'লোঁ, বৰ্তমান এতিয়া যাই আছোঁ গাড়ীত উঠা। বৰ্তমানতে গাড়ীত উঠি মানে গাড়ীত তেল দাম বাঢ়া, এইটো গাড়ীগিলাক টেম্পাৰে কমা নাই দেখিছে না গাইছ। আমি গাড়ীত বৰ্তমান ৰেলগেট পৰিছে, জামত ফাঁচি গ'লোঁ, সেইকাৰণে আমি নামি দিলোঁ ইয়াতে। এতিয়া নামি খোজকাঢ়ি যাই আছোঁ। যিহেতু আৱাজ বহুত চলি আছে সেইকাৰণে কৰিব পাৰোঁ। আহি যাব লাহে লাহে আহি যাব। এইখন মাৰ্কেট ৰঙিয়াত নতুন কৰি হৈছে চিটি গাৰ্ড। পইচা কানি আছোঁ গাইছ, আমি এগাল ল'লোঁ। দামটো কম নধৰে গাইছ। কাপোৰ কিনা হ'ল, ঘৰত যাই দেখুৱাম কি কি কিনিলোঁ। এতিয়া বৰ্তমান কিবা এটা বস্তু লৈ আছোঁ, পইচা গুনি আছোঁ। মালিক হয় মালিক। আই বুলি কৈ দিয়া। তখন আমি হোটেলত সোমাইছোঁ, পৰঠা খাম, পৰঠা বহি আছোঁ। অকল জ্বালা আহিছে, জ্বালাও আছে, মোক ৰহেদো দিছে। এই পৰঠা আহি গ'ল, খাই আছে বৰ্তমান দগৰি শাল। হাই কৈ দে, হাই বঢ়িয়া বঢ়িয়া। বৰ্তমান ঘৰত আহিলোঁ আৰু ভিডিঅ' বনোৱা নহ'ল। এতিয়া কি কাপোৰ আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। এইটো চাৰ্ট, আৰু এইটো লং পেণ্ট। সৰু চাই এটা খানা খাম বুলি ভাবিছোঁ।
ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘুনে ধৰা দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘুনে ধৰা হে তই আকৌ মাংস ব্ৰইলাৰ আৰু পোলাও এতিয়া বৰ্তমান আমি খাম বাই আহিলোঁ ৰাতি এতিয়া ৰাতিপুৱা হ'ল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'